হাই নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। যদিহে আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে হাই আই এম শ্যামলিমা, আৰু যদিহে অলৰেডি সাবস্ক্ৰাইব কৰি ৰাখিছে মোৰ চেনেলটো তেনেহলে থেংক ইউ সো মাচ। এটা স্কাৰ্ট বেলেগ বেলেগ ধৰণেৰে কেনেকৈ ষ্টাইল কৰিব পাৰি তাকে মই এই ভিডিঅ'টোত দেখাম। গতিকে মিছ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব, আৰু যদিহে চাই ভাল পায় এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ ফেমিলিৰ লগত, আৰু কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে বলক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ফাৰ্ষ্ট লুকটোত মই স্কাৰ্টটোৰ সৈতে এটা সলিড ব্লেক কালাৰ শাৰ্ট পেয়াৰ কৰিছো। যেহেতু স্কাৰ্টটো আছে হোৱাইট কালাৰ, সেইকাৰণে মই ব্লেক কালাৰ শাৰ্ট পেয়াৰ কৰিছো ইয়াৰ লগত। আৰু ইয়াৰ লগত আপুনি এডাল সিলভাৰ নেক পিচ এড কৰিব পাৰে, খুব ধুনীয়া লাগিব। যিহেতু সিলভাৰ জুৱেলাৰী হোৱাইট আৰু ব্লেক কালাৰৰ লগত খুব ধুনীয়াকৈ যায়। এনেদৰে যিকোনো কালাৰ স্কাৰ্টৰ লগত যিকোনো কন্ট্ৰাষ্টিং কালাৰ শাৰ্ট এটা পেয়াৰ কৰি এটা খুব ধুনীয়া ষ্টাইলিছ লুক দিব পাৰে। ছেকেণ্ড লুকটো খুব কমন হয়। ইয়াতে মই স্কাৰ্টটোৰ সৈতে এটা লাইট গ্ৰীণ কালাৰ কুৰ্তা পেয়াৰ কৰিছো। ইচ্ছা কৰিলে ইয়াৰ লগত এখন দুপাট্টাও এড কৰিব পাৰি। স্কাৰ্টৰ লগত কুৰ্তা খুব ধুনীয়া লাগে। আপুনি ইচ্ছা কৰিলে শৰ্ট কুৰ্তিও পিন্ধিব পাৰে। থাৰ্ড এণ্ড লাষ্ট লুকটোত মই স্কাৰ্টটো বুকুৰলৈকে উঠাই পিন্ধি লৈছো। তাৰ ওপৰত এটা শ্ৰাগ পেষ্টেল পিংক কালাৰ শ্ৰাগ পিন্ধিছো, আৰু তাৰ লগত এডাল বেল্ট এড কৰিছো যাতে লুকটো খুব ফিটেড দেখায়। এই লুকটো খুব ধুনীয়া লাগে, খুব ক্লাসি লাগে। আপুনি স্কাৰ্টটো এজ এ ড্ৰেছ পিন্ধিব পাৰে, কোনেও গমেই নাপাব যে আপুনি এটা স্কাৰ্ট এজ এ ড্ৰেছ পিন্ধি আছে। কেনে পালে লুক কেইটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি, আৰু যদিহে ভাল পালে এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে